হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আৰু মোৰ মাতটো অলপ ভাঙি আছে দেই। আৰু মই যিহেতুকে আগতে ভিডিঅ' বনাইছিলোঁ, সেইটো কাৰণে ভাবিলোঁ এতিয়া আকৌ বনাবলৈ ষ্টাৰ্ট কৰি দিওঁ। আগতে মানে মোৰ অলপ অসুবিধা আছিলে বনাবলৈ, মানে প্ৰব্লেম আছিলে, বনাব পৰা নাছিলোঁ, সেইটো কাৰণে ভিডিঅ' এতিয়া আকৌ নতুনকৈ আৰম্ভ কৰি দিলোঁ। আজি আমি যিহেতুকে অলপ ওলাই গৈ আছোঁ মোৰ মাহীৰ ল'ৰাটোৰ লগত, তো সেইটো কাৰণে ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। আৰু ভাইটিয়ে মোক ইমান ফোন কৰি আছে, মানে ৰখি আছে বাছ ষ্টপত, সেইটো কাৰণে মই যিমান পাৰোঁ সিমান জল্দি ওলাবলৈ ট্ৰাই কৰিলোঁ। তাৰপিছত এনেকৈ আমি আহি পালোঁ খানাপাৰা বাছ ষ্টপেজ। ইয়াতে ইমান ভোক লাগিলে, চাহ অলপ খালোঁ। চাহ অলপ খাই পেলাই তাৰপিছত বাছ ষ্টপেজলৈ আৰু ওলাই গ'লোঁ মৰিগাঁও বাছ ষ্টপেজলৈ। দেখিছেনে ইমান বোকা ইয়াতে, এনেকৈ ইয়াতে চিঞৰি আছিলে মৰিগাঁও বুলি উঠি দিলোঁ। তাৰপিছত এনেকৈ আইতাহঁতৰ ঘৰটো পাই গ'লোঁ। আইতাহঁতৰ ঘৰটো মানে অকণমান বানপানী উঠোঁতে মানে ভাঙি গৈছে, ছাইডত বনাই আছে বাৰু ঘৰ। আইতাহঁতৰ ঘৰত আহি বহুত ভাল লাগিছে, আৰু এনেও গাঁৱৰ জেগাটো বহুত ভালেই লাগে। তাৰপিছত আইতাই মৰমতে আমাৰ কাৰণে কি ৰাখিছে জানেনে? এয়া আইতাই মৰমতে আমি যাম বুলি কণ বিলাহী ছিঙি ৰাখি থৈ দিছে। তাৰপিছত ইয়াতে এয়া শাক মানে শাকটোৰ নামটো মই নাজানো, আইতাই এনেকৈ ৰাখি থৈ দিছে। তাৰপিছত এয়া আমি যাম বুলি আগৰে তেজপাত ছিঙাও আছিলে আৰু নতুনকৈ অলপ ছিঙি দিলে। তাৰপিছত আইতাই মানে আজি আমাক ভেবেলী লতাৰে মাছ খুৱাব, সেইটো কাৰণে আইতাই ভেবেলী লতাটো মানে পটাত পিচি আছে। আজিকালি বাৰু পাবৰে নাই, মিক্সিয়ে চবতে যিহেতুকে। মই আইতাক ক'লোঁ যে ময়ে পিচি দিওঁ। আইতাই ক'লে ইমান দুখে ভাগৰে আহিছ, তই নালাগে পিচিবলৈ, ময়ে পিচি দিওঁ। সেনেকৈ আইতাই ৰ'দত বহি ভেবেলী লতাটো পিচি দিলে। তাৰপিছত এয়া দেখিছেনে আইতাহঁতৰ বাৰীখনত ডালিমৰ গছ লাগিছে, আৰু সেইয়া সৌ দেখিছেনে সেইজোপা হ'ল আপোনাৰ তেজপাতৰ গছজোপা। মই আপোনালোকক অলপ দেখাই দিলোঁ। তাৰপিছত ইয়াতে ওচৰতে গাঁৱতো চব জানে কিমান ধৰণৰ গছ থাকে, এয়া হৈছে আম গছ আৰু তামোল গছ। তাৰপিছত সেইখিনিতে আইতাই কলম দিছিলে। তাৰপিছত এনেকৈ আহি মই ঘৰলৈ ৰাওনা হ'লোঁ।